নমস্কাৰ প্ৰিয় দৰ্শকসকল, আজি মই লৈ আনিছোঁ এয়া মানিমুনি শাক। মানিমুনি শাক দুবিধ আছে, সকলোৱে জানে আৰু সকলোৱে চিনি পায়। সৰু মানিমুনি আৰু বৰ মানিমুনি। এয়া মোৰ দুইবিধেই আছে, বৰ মানিমুনি, সৰু মানিমুনি। এইখিনি মই খুব ধুনীয়াকৈ ধুই চাফা কৰি ল'লোঁ আৰু এতিয়া মিক্সিত মই পিচি ল'ম। মিক্সিত এনেকৈ মই অলপ কুটি ল'লে পিচিবলৈ ভাল হয়। মানিমুনি শাকৰ উপকাৰিতাৰ বিষয়ে কৈ শেষ কৰিব নোৱাৰি। সেইবাবে এই শাকৰ ৰজা বুলিও কোৱা হয়। এই শাক আমি কেঁচাকৈও খাব পাৰোঁ। ইয়াৰ ৰস উলিয়াই ৰাতিপুৱা আমি কেঁচাকৈ খাব পাৰোঁ। স্মৃতি শক্তি বৃদ্ধি হয়। পেটৰ যিকোনো বেমাৰৰ কাৰণে ভাল। মানিমুনি শাক মুঠতে আপোনাক কৈ শেষ কৰিব নোৱাৰোঁ ইয়াৰ উপকাৰিতাৰ বিষয়ে। অকণমান পানী দি লৈছোঁ। মানিমুনিখিনি আমি মিক্সিত এয়া পিচি ল'লোঁ। এনেকৈ পিচি ল'লোঁ, মিক্সিত পিচি ল'লোঁ আৰু এটা পিঁয়াজ, নহৰু 10-12 ফুটামান আৰু আদা, এইখিনিও মই একেলগে মিক্সিত মাৰি ল'ম। আদা, নহৰু, পিঁয়াজ এয়া মই মিক্সিত মাৰি ল'লোঁ আৰু আলু দুটা বইল কৰি লৈছোঁ। মাছ এয়া মই নিমখ হালধি সানি লৈছোঁ। এতিয়া মোৰ তেল গৰম হৈছে, মাছখিনি মই ভাজিম। মাছটো আচলতে কাঠ মাছ হ'লে বেছি ভাল মানিমুনিৰ লগত। যিহেতু এতিয়া কৰোণা মহামাৰীৰ সময়ত বজাৰলৈ তেনেকৈ বিচাৰি ফুৰিব নোৱাৰি, সেয়েহে মই চিংড়ি মাছ আছিলে, চিংড়ি মাছৰ লগতে বনাইছোঁ। আপোনালোকে গৰৈ চাউল মাছৰ লগত বনাব, বেছি ভাল লাগিব খাই। মাছখিনি হৈছে, কাঢ়ি ল'ম এতিয়া। মাছৰ তেলতে পাঁচফোৰণ অকণমান দি দিছোঁ। শুকান জলকীয়া এটা দি দিছোঁ। আৰু এয়া পিচি লোৱা আদা, নহৰু, পিঁয়াজৰ পেষ্টটো পিচি লোৱা মানিমুনিখিনিত অকণমান পানী দি দিছোঁ। পানী দি ধুনীয়াকৈ লৈ আলুখিনিত দি দিম। আলু নিদিলেও হয়, সেইটো নিজৰ পচন্দ অনুসৰি। আলুটো দিবই লাগিব বুলি কথা নাই। সোৱাদ অনুসৰি নিমখ দিছোঁ। তৰকাৰীখিনি উতলিছে, আমি এতিয়া মাছ কেইপিচ দি দিম। মানিমুনি তৰকাৰী অলপ সময় উতলাব লাগিব, নহ'লে তাৰ টিকি ভাৱটো থাকি যাব। অলপ সময় উতলালেহে 10 মিনিট 15 মিনিটমান সিজিবলৈ দিব লাগিব ভালকৈ ৰসখিনি, তেতিয়া আমাৰ তিতা ভাৱটো নাথাকে। এইখিনি মোৰ এতিয়া হ'ব হৈছে। হ'ব সময়ত মই এতিয়া অলপ জালুকৰ গুড়ি দি দিম। প্ৰায় এচামুচমান দি দিছোঁ। এইটো জ্বলা খোৱা অনুসৰি দিব, কোনে কিমান জ্বলা খায়।
কৰিছোঁ ভিডিঅ'টি সম্পূৰ্ণকৈ চালে আৰু ভিডিঅ'টি চাই কেনেকুৱা পালে কমেণ্ট কৰি জনাব, লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু যিসকলে ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰিব আৰু যিসকলে ছাবস্ক্ৰাইব কৰিলে তেখেতসকলক মই বহুত